মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইতিমধ্যে নৱম শ্ৰেণীত মানৱ বন্দনা নামৰ কবিতাটো পঢ়ি আহিছা আৰু কবিতাটোৰ কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ সম্পৰ্কে আলোচনা কৰোঁতে তোমালোকে নিশ্চয় ৰোমান্টিক কবিতাৰ সম্পৰ্কে আলোচনা কৰিছা। এতিয়া আজি আমি সেই কথাখিনিকে পুনৰ মনলৈ আলোচনা আহা। চন্দ্ৰকুমাৰ আগৰৱালাৰ বিষয়ে পঢ়োঁতে আমি পাইছিলো যে মানৱ বন্দনা কবিতাটো এটি ৰোমান্টিক কবিতা। এতিয়া সেই ক্ষেত্ৰত আমি যদি অসমীয়া ৰোমান্টিক কবিতা বা অসমীয়া ৰোমান্টিক সাহিত্যৰ বিষয়ে যদি আমি আলোচনা কৰিবলৈ যাওঁ, তেতিয়াহ'লে আমি এটা কথা লক্ষ্য কৰিব লাগিব যে অসমীয়া সাহিত্যৰ বাবে 1888 চন আৰু 1889 চন এই চন দুটা বিশেষভাৱে তাৎপৰ্যপূৰ্ণ, কিয়নো যে 1888 চনতে কলিকতাত পঢ়িবলৈ যোৱা আমাৰ অসমীয়া ছাত্ৰ, বিশেষকৈ চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা এই তিনিজনকে মুখ্য কৰি অসমীয়া ছাত্ৰসকলে অসমীয়া ভাষা উন্নতিৰ বাবে এটি অনুষ্ঠানৰ জন্ম দিছিল আৰু সেই অনুষ্ঠানটিৰ নাম নিশ্চয় তোমালোকে পাইছা যে সেইটোৱে হৈছে, আমি চমুকৈ কওঁ সভা, আৰু ইয়াৰ সম্পূৰ্ণ নাম হল অসমীয়া ভাষা উন্নতি সাধিনী সভা। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সহযোগত কলিকতাত থকা সেই ছাত্ৰসকলে আমাৰ অসমীয়া ভাষা সাহিত্যৰ উন্নতিৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল। যে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ যদি আমি চাওঁ, তেতিয়া জন্ম হল 1888 চনৰ 25 আগষ্টত এই সভাখন বা এই অনুষ্ঠানটিৰ জন্ম হৈছিল। আৰু এই অনুষ্ঠানটিৰ যত্নতে 1889 চনৰ জানুৱাৰী মাহত অসমীয়া ভাষাৰ আমি এখন যুগশাস্ত্ৰা আলোচনীৰ নাম, যিখনৰ নাম আমি জোনাকী বুলি পাইছো, সেই জোনাকী আলোচনীৰ প্ৰকাশ হয়। জোনাকী অসমীয়া সাহিত্যৰ ক্ষেত্ৰত এই জোনাকী আলোচনীৰ প্ৰকাশটো অতিকে তাৎপৰ্যপূৰ্ণ ঘটনা, কিয়নো এই জোনাকী যুগৰ পৰাই অসমীয়া সাহিত্যত ৰোমান্টিকতাবাদ বা ৰমন্যাসবাদী সাহিত্যৰ সৃষ্টি হৈছিল। আৰু এই জোনাকীয়ে এটা যুগৰ সৃষ্টি কৰিছিল। আৰু সেইকাৰণে তোমালোকে চন্দ্ৰকুমাৰ আগৰৱালাৰ বিষয়ে পঢ়োঁতে পাইছাই যে জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম চন্দ্ৰকুমাৰ আগৰৱালা, আৰু বাকী দুজন আছিল হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱা। এই জোনাকী কাকততে প্ৰথম অসমীয়া ৰোমান্টিক কবিতাৰ জন্ম হয়, আৰু সেই ৰোমান্টিক কবিতাটো ৰচনা কৰিছিল চন্দ্ৰকুমাৰ আগৰৱালাই। ইতিমধ্যে তোমালোকে নৱম শ্ৰেণীত সেই বিষয়ে পাই আহিছা। আৰু কবিতাটো আছিল বনকুঁৱৰী। বনকুঁৱৰী নামৰ এই ৰোমান্টিক কবিতাটোৰ জন্মৰ পাছৰ পৰাই অসমীয়া সাহিত্যত ৰোমান্টিক কবিতাৰ এটা দীঘলীয়া ধাৰা প্ৰৱৰ্তন হৈ যায়। আৰু সেই ৰোমান্টিক ধাৰাৰ যিসকল কবি, সেই সকলৰ কবিৰ নাম যদি আমি চাওঁ, তেতিয়াহ'লে দেখিম যে চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, গণেশ চন্দ্ৰ গগৈ, ৰঘুনাথ চৌধুৰী এইসকল কবিৰ এক দীঘলীয়া তালিকা আমি পাম, যিসকলে অসমীয়া ৰোমান্টিক কবিতা ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। এতিয়া এই আমি যদি ৰোমান্টিক কবিতাৰ লক্ষণসমূহ যদি আমি চাওঁ, তেতিয়াহ'লে দেখিম যে ৰোমান্টিক কবিতাৰ এক প্ৰধান লক্ষণ হৈছে প্ৰকৃতি প্ৰীতি। আৰু তোমালোকে এটা কথা মন কৰিবা যে অসমীয়া সাহিত্যত ৰোমান্টিকতাৰ বা জোনাকী কাকতে অসমীয়া সাহিত্যত আধুনিক যুগ প্ৰৱৰ্তন কৰিলে, আৰু এই আধুনিক যুগ প্ৰৱৰ্তনৰ পূৰ্বে অসমীয়া সাহিত্য কিন্তু বিশেষকৈ কি বিষয়ত ৰচিত হৈছিল? দেৱ দেৱীৰ বিষয়তে ৰচিত হৈছিল। আৰু পৰৱৰ্তী সময়ত ইংৰাজী সাহিত্যৰ আৰ্হিত যেতিয়া জোনাকী কাকতে অসমীয়া সাহিত্যলৈ ৰমন্যাসৰ ঢল বোৱাই আনিলে, তাৰ লগে লগে অসমীয়া সাহিত্যৰ বিষয়বস্তুৰো সলনি হল। আৰু সেইকাৰণে আমি ৰোমান্টিক কবিতাৰ যিবিলাক বিষয়বস্তু, সেই বিষয়বস্তুলৈ যদি আমি লক্ষ্য কৰো, তেতিয়াহ'লে দেখিম যে তাৰ এটা প্ৰধান বিষয় হৈছে প্ৰকৃতি প্ৰীতি, অৰ্থাৎ প্ৰকৃতিৰ প্ৰতি ভাল পোৱাৰ ভাৱ ৰমন্যাসিক বা ৰোমান্টিক কবিতাত প্ৰকাশ পায়। এতিয়া এনেধৰণে প্ৰকৃতিক লৈ বিভিন্ন কবিতা
অসমীয়া কবিয়ে ৰচনা কৰিলে যিবিলাক কবিতাত আমি অসমৰ প্ৰকৃতিৰ সুন্দৰ বৰ্ণনা পাওঁ, অসমৰ প্ৰকৃতিৰ চৰাই, ফুল, গছ, লতিকা ইত্যাদিৰ বৰ্ণনাৰে আমি আমোদ লাভ কৰিব পাৰো। আৰু তেনেকুৱা এটা প্ৰকৃতি বিষয়ক কবিতা আমাৰ পাঠ্যপুথিৰ অন্তৰ্ভুক্ত আছে। আজিৰ আমি পাঠত সেই কবিতাটোকে আলোচনা কৰিম। আৰু কবিতাটোৰ নাম হৈছে প্ৰশস্তি। কবিতাটোৰ নাম প্ৰশস্তি। কবিতাটোৰ কবি ৰঘুনাথ চৌধাৰী। এতিয়া আমি কবিতাটো আলোচনা কৰাৰ পূৰ্বে কবি ৰঘুনাথ চৌধাৰীৰ ওপৰত কিছু কথা আমি জানি লওঁ আহা। এতিয়া তোমালোকৰ পাঠত ৰঘুনাথ চৌধুৰী সম্পৰ্কত আছে। আমি দেখিছো যে কবিজনাৰ জন্ম হৈছিল 1800 আৰু মৃত্যুৰ চনটো উল্লেখ আছে। তেখেতৰ মৃত্যু হৈছিল 1968 চনত। ৰঘুনাথ চৌধুৰীৰ জন্ম আমি পাইছো লাওপাৰা গাঁৱত তেখেতৰ জন্ম হৈছিল। আৰু তেখেতৰ দেউতাকৰ নাম ভোলানাথ চৌধুৰী। আৰু ৰঘুনাথ চৌধুৰীক অসমীয়া সাহিত্যত বিহগী কবি আখ্যাৰে বিভূষিত কৰা হয়। তেখেতক কি আখ্যা দিয়া হয়? বিহগী কবি। এতিয়া তেখেতকনো বিহগী কবি কিয় আখ্যা দিয়া হয় আমি পৰৱৰ্তী সময়ত আলোচনা কৰিম। কিন্তু আমি জানিছো যে ৰঘুনাথ চৌধুৰীক বিহগী কবি আখ্যা দিয়া হয়। এতিয়া আমি কবিজনাৰ সাহিত্য কৃতিৰ যদি আমি আলোচনা কৰিবলৈ যাওঁ তেতিয়াহ'লে দেখিম যে তেখেতৰ সাহিত্য প্ৰতিভাৰ বা তেখেতৰ কবি প্ৰতিভাৰ প্ৰথম উন্মেষ হৈছিল জোনাকী কাকতত। আৰু তেখেতৰ ৰচনা কৰা প্ৰথম কবিতাটো আছিল মৰমৰ পক্ষী। মৰমৰ পক্ষী এই কবিতাটোৰে তেখেতে কি কৰিছিল? জোনাকী কাকতত কাব্য জীৱন আৰম্ভ কৰিছিল। আৰু এই কবিজনাৰ কবিতাৰ এটা বিশেষ বৈশিষ্ট্য হৈছে যে তেখেতৰ কবিতাত অসমৰ প্ৰকৃতিয়ে বা প্ৰকৃতি ৰাজ্যৰ বিভিন্ন সম্পদে বৰ সুন্দৰকৈ প্ৰকাশিত হৈ পৰিছে। আৰু প্ৰকৃতিৰ সেই সকলোবিলাক উপাদানৰ ভিতৰত চৌধাৰীদেৱৰ কবিতাত বিশেষভাৱে প্ৰাধান্য পাইছে চৰাই। বিহগ মানে হৈছে চৰাই। আৰু চৰাইক লৈ তেখেতে যিকেইটা কবিতা ৰচনা কৰিছিল সেই কবিতাকেইটাৰ শ্ৰেষ্ঠতাৰ প্ৰতি লক্ষ্য ৰাখি তেখেতক আখ্যা দিয়া হয় বিহগী কবি। এতিয়া তোমালোকক পৰীক্ষাত সুধিব যে চৌধাৰীদেৱক কি কবি বুলি কোৱা হয় আৰু কিয় কোৱা হয়। তেতিয়া উত্তৰটো কেনেকৈ লিখিবা যে চৌধাৰীদেৱক অসমীয়া সাহিত্যত বিহগী কবি আখ্যা দিয়া হয়। তাৰপিছত লিখিবা যে বিহগ মানে চৰাই। চৌধাৰীদেৱে চৰাইক লৈ লিখা কবিতাকেইটাৰ শ্ৰেষ্ঠতালৈ লক্ষ্য ৰাখি তেখেতক বিহগী কবি আখ্যা দিয়া হয়। আৰু এই কবিজনাৰ কবিতাত চৰাই আৰু প্ৰকৃতি জগতৰ আন এবিধ মনোৰম সম্পদ ফুল, সেই ফুলেও বৰ সুন্দৰকৈ স্থান পাইছে। এতিয়া আমি কবিজনৰ কাব্য সংকলনৰ বিষয়ে চাওঁচোন আহা। এতিয়া তোমালোকৰ পাঠতে আছে যে তেখেতে ৰচনা কৰা প্ৰথম কবিতাসমূহ সংকলিত হৈছে সাদৰী নামৰ কবিতা পুথিখনত। তেখেতৰ এখন কবিতা পুথিৰ নাম পাইছো আমি সাদৰী। আৰু এখনৰ নাম পাইছো আমি কেতেকী। কেতেকী কেতেকী হৈছে এখনি কাব্য। কেতেকী চৰাইটোক লৈ এখনি কাব্য ৰচনা কৰিলে। কাব্যখনৰ নাম দিছে কেতেকী। আন এখন হৈছে দহি কতৰা। দহি কতৰা। আৰু আছে কাৰবালা। এইবিলাক হৈছে কি যে চৌধাৰীদেৱে ৰচনা কৰা কবিতা পুথি। এতিয়া তোমালোকে চোৱা যে কেতেকী এটা চৰাই, দহি কতৰা চৰাই, আৰু তদুপৰি তেখেতৰ আৰু এখন কবিতা পুথিৰ নাম হৈছে নৱমল্লিকা। নৱমল্লিকা। এতিয়া এই কবিতা পুথিকেইখনৰ ভিতৰত চোৱা যে নৱমল্লিকা কবিতা পুথিখনৰ কিন্তু এটা বৈশিষ্ট্য আছে। বৈশিষ্ট্যটো কি যে নৱমল্লিকা কবিতা পুথিখন কবিৰ কথা কবিতাৰ পুথি।
কথা কবিতা অৰ্থাৎ আমি গদ্যত লিখা কবিতা বুলি ক'ব পাৰো যে ইংৰাজী সাহিত্যত তুৰ্গেনিভ নামৰ এজন কবিয়ে গদ্যত কিছুমান কবিতা ৰচনা কৰিছিল আৰু তেখেতৰ আৰ্হিত প্ৰথম অসমীয়া সাহিত্যত বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাই প্ৰথম কথা কবিতা ৰচনা কৰিছিল আৰু আমাৰ আজিৰ আলোচ্য কবি ৰঘুনাথ চৌধাৰীয়েও ভালে সংখ্যক কথা কবিতা ৰচনা কৰিছিল তাৰে 9টি কথা কবিতাৰ সংকলন হৈছে এই নৱমল্লিকা গ্ৰন্থখনি এটা তোমালোকক সুধিব যে চৌধাৰীদেৱে ৰচনা কৰা গদ্য কবিতা বা কথা কবিতাৰ পুথিখনৰ নাম কি উত্তৰ হ'ব নৱমল্লিকা তাৰপিছতে আমি তেখেতৰ আৰু এখন কবিতা পুথিৰ নাম পাম মনাই বৈৰাগী এই কবিতা পুথিখনৰ এটা বিশেষত্ব আছে যে বিশেষত্বটো কি যে কবিজনৰ অৰ্থাৎ চৌধাৰীদেৱৰ জীৱিত কালত এই কবিতা পুথিখন প্ৰকাশিত হোৱা নাছিল মৰণোত্তৰভাৱে অৰ্থাৎ তেওঁ মৃত্যুৰ পাছত মনাই বৈৰাগী নামৰ আন এখন কবিতা পুথি প্ৰকাশিত হৈছিল এটা তোমালোকক প্ৰশ্ন সুধিব যে কবি চৌধাৰীদেৱৰ মৰণোত্তৰভাৱে প্ৰকাশিত কবিতা পুথিখনৰ নাম কি উত্তৰ হ'ব মনাই বৈৰাগী আৰু এখন গ্ৰন্থৰ নাম তোমালোকে চৌধাৰীদেৱৰ চমু পৰিচয় পাইছা পছতীয়া এই পছতীয়াখন আকৌ হৈছে কবিয়ে ৰচনা কৰা গল্প সংকলন আৰু এই গল্প সংকলনখনো তেখেতৰ মৃত্যুৰ পাছতহে প্ৰকাশিত হয় এতিয়া তোমালোকক সুধিব যে কবি চৌধাৰীদেৱে ৰচনা কৰা একমাত্ৰ গল্প সংকলনখনৰ নাম কি উত্তৰ হ'ব পছতীয়া এতিয়া এনেধৰণে এক বিশাল কাব্যৰ সম্ভাৰেৰে আমাক চৌধাৰীদেৱে কি কৰিছে অসমীয়া কবিতাৰ জগত বা অসমীয়া সাহিত্যৰ জগত সমৃদ্ধ কৰি থৈ গৈছে আৰু এটা কথা মনত ৰাখিবা যে তেখেতে কবিতাবিলাক বিশেষকৈ প্ৰকৃতিৰ উপাদানক লৈ ৰচনা কৰিছিল আৰু সেই কাৰণে তেখেতক পোনপটীয়াকৈ তেখেতৰ কবিতাত ইংৰাজ কবি ৱৰ্ডছৱৰ্থৰ প্ৰভাৱ নপৰিলেও এটা কথা কিন্তু আমাক সমালোচকসকলে কয় যে যিদৰে ইংৰাজী সাহিত্যত ৱৰ্ডছৱৰ্থে প্ৰকৃতিক লৈ কবিতা ৰচনা কৰিছিল তেনেকৈ আমাৰ অসমীয়া সাহিত্যত প্ৰকৃতি জগতৰ বিভিন্ন উপাদানক লৈ বেছি সংখ্যক কবিতা ৰচনা কৰিলে চৌধাৰীদেৱে সেইকাৰণে অসমীয়া সাহিত্যৰ ৱৰ্ডছৱৰ্থ বুলিও তেখেতক কোনোৱে আখ্যা দিব বিচাৰে আৰু চৌধাৰীদেৱৰ চমু পৰিচয় তোমালোকে পাইছা যে তেখেতে কি কৰিছিলে গুৱাহাটীৰ পৰা প্ৰকাশিত জোনাকী কাকতখনিৰ তেখেত সহকাৰী সম্পাদক আছিল আৰু তেখেতে ইয়াৰ উপৰিও মইনা সুৰভি এনেধৰণে তেওঁ কি কৰিছিল কেইবাখনো আলোচনী সম্পাদনা কৰিছিল আৰু তেখেতে 1935 চনত তেজপুৰত বহা অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰিছিল আৰু এইজনা কবিৰ প্ৰশস্তি শীৰ্ষক কবিতাটোৱে হৈছে আজি আমাৰ আলোচনাৰ বিষয় এতিয়া আমি মূল পাঠলৈ যাওঁ প্ৰশস্তি কবিতাটোত কবিয়েনো কি প্ৰকাশ কৰিছে এই সম্পৰ্কে আমি আলোচনা কৰোঁ তোমালোকক কবিতাটো মই প্ৰথম পাঠ কৰি দিছো প্ৰশস্তি ৰঘুনাথ চৌধুৰী উষাৰ কুমকুম ৰাগে ৰঞ্জিলে বসুধা দহুদিশ উদ্ভাসিত কৰি নৱ কিশলয় দলে চামৰ ধুলাই প্ৰকৃতিক আনিলে সাধু কৰি চিত্ৰহাৰী যত ফুল্ল কুসুমৰ আনন্দ প্ৰান্তন্মল মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও দিছে যাচি প্ৰেম পদুম উঠে তৰু শিৰে শিৰে বন বিহংগৰ চন্দ্ৰভৰা সুমধুৰ টান জল স্থল অন্তৰিক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান পৰিদীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভূত প্লেগ শেষ হল মহাকাল ৰাত্ৰি উঠা হেৰিত্বিক ধ্যানী অমৃতৰ পুত্ৰ উঠা যত মুক্তি প্ৰতিযাত্ৰী মোহন কিশক বেনু অনাহত ছন্দে গাই মহামহিমৰ গান মোহ তন্দ্ৰালস তেজী উঠা ভক্তবৃন্দ সুন্দৰৰ পৰা উদ্যান মই আশা কৰিছো তোমালোকেও কবিতাটো ভালকৈ এবাৰ পঢ়ি চাবা আৰু কবিতাটোত এটা কথা লক্ষ্য কৰা যে শব্দৰ যি ব্যৱহাৰ
বৰ উৎকৃষ্ট মানদণ্ডৰ শব্দৰ ব্যৱহাৰ কবিতাটোত আছে আৰু কবি চৌধাৰীদেৱৰ কবিতাৰ শব্দৰাজি বা কবিতাৰ আবেদন যদি আমি চাওঁ তেতিয়াহলে লক্ষ্য কৰিম যে তেখেতৰ কবিতাৰ আন ৰোমান্টিক কবিৰ সকলৰ সৈতে আমি যদি ৰিজাই চাওঁ যে তেখেতৰ কবিতাৰ এটা বেলেগ মাদকতা আছে আৰু তেখেতৰ কবিতাত যিবিলাক শব্দ ৰচনা বা শব্দ প্ৰয়োগ কৰে তোমালোকে জানি আচৰিত হবা যে এই কবিজনৰ কিন্তু আনুষ্ঠানিক শিক্ষা মাত্ৰ অষ্টম শ্ৰেণীলৈ মই এটো ক'ব বিচাৰিছো যে অষ্টম শ্ৰেণীলৈকে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা এজন কবিয়ে ইমান উৎকৃষ্ট অসমীয়া শব্দ ব্যৱহাৰ কৰে সেই কথা ভাবিলে আসলতে চৌধাৰীদেৱৰ কবি প্ৰতিভাৰ প্ৰতি আমাৰ মূৰ দৌ খাই যায় আৰু এই কবিতাটোত কবিয়ে প্ৰকৃতিৰ প্ৰশস্তি কৰিছে আৰু সেই প্ৰকৃতিৰ প্ৰশস্তিৰ মাজতে কবিয়ে আমাৰ নেদেখাজন যিজনক আমি এক পৰম সত্তা হিচাপে স্বীকাৰ কৰি লওঁ সেই সত্তাৰ অস্তিত্ব তেওঁ প্ৰকৃতিৰ মাজতে অনুভৱ কৰিছে গতিকে কবিতাটোত আমি দুটা ধাৰা দেখিবলৈ পাম এফালে আছে কবিৰ প্ৰকৃতি বন্দনা আৰু আনফালে আছে সেই ৰহস্যময়জন যিজন আমাৰ ইন্দ্ৰিয়ৰ অতীত যিজনক আমি ইন্দ্ৰিয়ই কেতিয়াও স্পৰ্শ কৰিব নোৱাৰো অৰ্থাৎ পৰম পুৰুষ ভগৱানৰ এক অস্তিত্ব আমি কবিতাটোৰ মাজত ঘূৰি থকা দেখিবলৈ পাম পৰৱৰ্তী পাঠত আমি কবিতাটোৰ সম্পূৰ্ণ আলোচনা কৰিম